হেল্ল' এভৰিৱান, মই প্ৰাথমিক আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি বহুত দিনৰ মূৰত এটা ৰাইড ষ্টাৰ্ট কৰিছোঁ। চ' তিনিচুকীয়া টিলিঙা মন্দিৰ যাম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰাই, বছৰ হৈ গ'ল। তো আজি ফাইনেলি ষ্টাৰ্ট হৈছেগৈ। চ' ইয়াত মোৰ লগৰখিনি ৰখি আছে বেকৰ এৰিয়া। তো বহুত দিন আৰু ব্লগ মই দিব পৰা নাছিলোঁ, কাৰণ কেলৈ মোৰ দেউতাৰ এক্সিডেণ্ট এটা হৈছিলে। ডাঙৰ এক্সিডেণ্ট বুলি ক'ব লাগিব, এটা বহুত মানে বহুত ডাঙৰ এক্সিডেণ্ট। চ' মই একমাহমান মেডিকেলত থাকিলোঁ। চ' সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ আগত কামলৈ যাওঁ, তেনেকৈ ভিডিঅ' দিব পৰা নাছিলোঁ, টাইম নাপাওঁ। ত' ভাবিলোঁ আজি ব্লগটো আপোনালোকক ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকক ভিডিঅ' চাই থাকিব শেষলৈকে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিব। এতিয়া লগৰখিনি পালেহি ৰখি আছে। ত' বাটত গৈ লগ পাইছোঁ, সেইটো চাই থাকিব। ওলা এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল। এজন ওলালে পালচাৰ 3খন, মোৰখন এখন, তাত আৰু এইবিলাক দুখন, এখন স্কুটি এখন। যা মই গৈ আছোঁ বল। পেট বজাৰটো কৰি ল'ম, তেল ভৰাই ল'ম। আমাৰ হেলিকে ইখন কি হ'ল? এইখন ডিঅ' ৰাইডাৰ চাই মিনিট পেট বজাৰ কৰি লওঁ। হেভি এমাউণ্ট মই নিজে ভৰাই থাকোঁ, 500 ভৰাই থাকোঁ। অঁ 97.91। তো এতিয়া আমি তেল ভৰাই হৈ গ'ল, এতিয়া ওলাই যাম। চ' ভিডিঅ'টো চাই থাকক। এতিয়া ফাইনেলি পালোহি চটপটি, মৰাণলৈ আৰু আছে 5 কিলোমিটাৰমান আছে। চাহ খাই লৈ চাহ খাব লৈছে, চাহ ব্ৰেক এটা। তাৰপৰা ৰাইজে চাহ খাই আছে। তো আমি এতিয়া তো আমি পালোহি এতিয়া মৰাণ অভাৰব্ৰিজ পাইছোঁহি। এতিয়া মই সোমাইছিলোঁ, মোৰ মাহী ঘৰত, মাহী থাকে ইয়াত মৰাণত, অভাৰব্ৰিজৰ তলত থাকে ভাড়াঘৰত। ল'ৰাকেইটা ইয়াত ভাড়াঘৰত থাকি পঢ়ে। চ' সেইকাৰণে অলপ সোমালোঁ, মাহী ঘৰত সোমালোঁ। তাৰপিছত এতিয়া যাম ডাইৰেক্ট ৰাজগড় হৈ টিলিঙা মন্দিৰ। এতিয়া বাইক ষ্টাৰ্ট দিছে, এইবোৰ পূৰা ব্লুটুথ গান শুনিবৰ কাৰণে লৈ আহিছে। চাৰ্জ নাইকিয়া হৈ চাৰ্জ উলিয়াই আনিব লাগে। এইপিনে এটা ব্লগাৰ, পূৰা ব্লগ যাওঁ এইপিনে পূৰা ব্লগ বনাই আছে। এইপিনে ব্যস্ত ল'ৰা, পূৰা ব্লগত ষ্টাৰ্ট। তো এইপিনে দুটামানে দুটামানত ফটোত ব্যস্ত হৈ আছে। ফটো জেগা পোৱাগৈ নাই, ফটো মাৰিবলৈ ষ্টাৰ্ট হ'লেই। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ভাল চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিব। থেংক ইউ। বাটত লগ পাই আছোঁ। পালোহি আমি এতিয়া নাহৰকটীয়া ৰোডত আছোঁ। এতিয়া বাইক ঠিক কৰিছে, গালি পাৰিছোঁ মই, কাৰণ আগদিনাখনি বাইক চেক কৰি ল'ব লাগে। তো মইতো চব আগদিনাখনি পাইলি ইঞ্জিন অইল কিবাকিবি চব ভৰ্তি কৰি লৈছোঁ। কি খাওঁ তো এটা বহুত সাংঘাতিক বাইক ঠিক কৰিছে। তাতে মই কৈছোঁ আগদিনাখনি বাইক ঠিক কৰিবলৈ। এইটো কাৰ বাইক ঠিক কৰিছে? তোমাৰ বাইক? হা? সেইজনে বাইক ঠিক কৰিছে এতিয়া বাটত, এইজনে। এতিয়া বাইক ঠিক কৰি হৈ গ'ল। চ' এতিয়া গৈ থাকিম। ভাল শনি লাগিছে, ইমানেই দেৰিকৈ ওলাইছে। ঠিক আছে ব'ল, টাইমটো 6টা বজাত ওলাইছা হা, 6টা তুমি শুনা, 6টা বজাত ওলাইছা, তাৰপিছত আকৌ দেৰিকৈ গৈ আছা। গান ডাঙৰ দিয়া, উলিয়াই দিয়া, নালাগে উলিয়াব লাগে। পৰা গান চান লগাই লৈছে ইয়াত। এতিয়া নাহৰকটীয়া পাম, নাহৰকটীয়া পাৰ হৈ পিনি লেফ্ট ছাইড ল'ব লাগিব। তাৰপিছত দুলীয়াজান পাৰ হৈ যাম, পামগৈ টিলিঙা মন্দিৰ। তো বহুত দেৰি হৈ গৈছে বাৰু, গৈ থাকোঁ, চাই থাকোঁ। পালোহি টিলিঙা মন্দিৰ, ইয়াত টিলিঙা মন্দিৰ। চ' ইয়াত লৈ লৈছোঁ, তাৰপিছত ফল মূল, চাকি। তো চাকি দি লওঁ, পিছত লগ পাই আছোঁ। ফাইনেলি টিলিঙা মন্দিৰ বহুত দিনৰ পৰা এটা মনত আশা লৈ আছিলোঁ। আজি ফাইনেলি সাৰ্থক হ'ল। এতিয়া টিলিঙা মন্দিৰ ভিতৰতে আছোঁ। ইয়াত চাকি দিয়া হৈ গ'ল, ইয়াত চব কমপ্লিট হৈ গ'ল। এতিয়া লগৰকেইটাই চাকি দিব, তাৰপৰা ৰখি আছোঁ। তো পৰিৱেশৰ ভিতৰতো দেখুৱাই আছোঁ। অহাৰ লগে এটা মনটো মানে কি ক'ম আৰু, বহুত ভাল লাগি যায়। মন্দিৰত ভালেই লাগে। তাৰপৰা আজি টিলিঙা মন্দিৰ ফাৰ্ষ্ট টাইম আহিছোঁ।
মনৰ আশা থাকে মানুহৰ, চব মানুহৰ থাকে। তো আশাটো কোৱা শুনি আছিলোঁ, ভাবিছিলোঁ বহুত ভাবিছিলোঁ এদিন টিলিঙামন্দিত যাম। ফাইনেলি আজি টিলিঙামন্দিত আহিলোঁ। বহুত বেছি ভাল লাগিছে। মই গোটেই প্ৰজেক্টটো দেখাই চাই থাকক। চ' ফাৰ্ষ্ট টাইম সোমাই আহোঁতে এনেকৈ তাত ইয়াত ভৰি ধুব লাগে। তাৰপিছত আহি পিনি ইয়াত চাকিটি জ্বলাই ল'ব লাগে। জ্বলাই পিনি তাত লাইন পাতিব লাগে। পূজাৰী এটাত মনুষ্য মাতি দিব, তাৰপিছত টিলিঙা বান্ধিব লাগে। তাৰপিছত আপোনাৰ আৰু চাকি তাকি টিলিঙা বান্ধিব লাগে, ৰছী বান্ধিব লাগে, তাত মনৰ আশা পূৰণ হয়। গোটেইটো মই দেখাই আছোঁ, পৰিৱেশটো চাই থাকক। ইয়াত এনেকৈ ৰছী বান্ধে। ইয়াতে টিলিঙা বান্ধে। আকৌ এবাৰ কৈছিলোঁ, এটা বহুত মনত এটা সপোন আছিলে এদিন যাম বুলি। বহুত বছৰ পৰা ভাবি আছিলোঁ এদিন টিলিঙামন্দিত যামকৈ, কিন্তু আজি ফাইনেলি বহুত এটা সাৰ্থক হ'ল। বহুতে বেছি ভাল লাগিছে মনটো আজি, এটা বুজাব নোৱাৰোঁ। আৰু ইয়াত অহাৰ লগে লগে মানে কি হ'ল, মনটো মানে পুৰা বেলেগ কিবা ফিল আহি যায়, বহুত ভাল লাগে মনটো। তো আপোনালোকে আহিব, মানে বহুত ধুনীয়া পৰিৱেশ, বহুত পুৰণা হয় মন্দিৰভাগ। ইয়াত মানে অহা মাত্ৰ মানে কি মনৰ যিটো আপোনালোকে এটা মানে যিটো মনত আশা থাকে, আশাটো মানে পূৰণ হয়। তো ময়ো আহিলোঁ আশা লৈ। তো নকওঁ খালি এটা সেইটো যাতে মোৰ সাৰ্থক হয়, আমি কামনা কৰিছোঁ। এতিয়া লগৰকেইটাই পূজা দি আছে, পূজা কৰিব। মোৰ লগতে মই পূজা কৰি হৈ গ'ল। বাহিৰত আমি ৱেইট কৰিম, এতিয়া ইয়াৰ পৰা ওলাই যাম। গোটেই বাহিৰত দোকান মানে বহুত বেছি দোকান আছে, গোটেই দোকান অহা মাত্ৰ মানে মাতিবই আৰু পূৰা মাতি আনে কাষ্টমাৰ। ৰাস্তা কিনাৰতে আছে টিলিঙা মন্দিৰভাগ। তো আমি এতিয়া শিৱসাগৰৰ পৰা আহোঁতে আমি ডিব্ৰুগড় তিনিচুকীয়া নাই আহা, আমি আহিছোঁ এইপিনে ৰাজগড়হে আহিছোঁ। ৰাজগড় নাহমতীয়া হয়, মই অলপমান শ্বৰ্টকাট মাৰিলোঁ। সেইকাৰণে অলপমান সোনকালে পালোঁ। যদি ডিব্ৰুগড় তিনিচুকীয়া হৈ আহিলে তেনেকৈ বহুত বেছি দূৰ হ'লহেঁতেন। লগৰকেইটা ৰখি থাকিবলগীয়া হৈছে, বহুত লেজি কৰি দিয়ে, বহুত লেজি। তই কি কৰিছ হা? তই ইমান দেৰি গ'লি? এয়া এতিয়া মণিভাগ এয়া। তো আমি এতিয়া ইয়াৰ পৰা যাম। এতিয়া হয়তো চাগে আমি বগীবিল হৈ যাম, বগীবিল দলং হৈ যাম। তো একো আমি খোৱাও নাই, ৰাতিপুৱা একো চাহকাপ খাই আহিছোঁ আমি। আৰু চাই থাকক ভিডিঅ'টো ক'ত কি কওঁ, চাই থাকক। হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চোখ পাখনা। ফাইনেলি এতিয়া আমি টিলিঙামন্দিৰ পৰা ওলালোঁ। ওলাই পিনি ওলোৱা হ'ল এটামান বজাত ওলাইছিলোঁ। পূৰা ওলাই গৈছে। এতিয়া আমি ডিব্ৰুগড় অফিচত সোমালোঁ। আমি অফিচত নামি পিনি আমাৰ ধাবা সোমাইছোঁ। ভাতটো খাই লওঁ,
এফালে আহি গ'ল আৰু লগ পাইছোঁ যদি বগীবিল যোৱাটো হয় হ'ব যেন লাগিছে তাত গৈ লগ পাইছোঁ ফাইনেলি এতিয়া বগীবিল দলঙত ওপৰত উঠি আছোঁ বগীবিল দলঙৰ ওপৰত উঠি আছোঁ ত' বগীবিল দলং আজিও ফাৰ্ষ্ট টাইম টিলিঙা মন্দিৰো ফাৰ্ষ্ট টাইম আছিলে ত' বগীবিল দলঙো ভাবিছিলোঁ এদিন আহিম বুলি ত' ফাইনেলি চব সপোন ছাকচেছ হৈ গৈ আছে বুলি ক'লেও বেয়া নহয় ত' এতিয়া বগীবিল দলঙৰ ওপৰত আমি মাজত আছোঁ লগৰবোৰ ৰখি আছে ত' এতিয়া ৰ'দটো বহুত চোকা অকণমান ছাঁ পৰক চব ফটো চটো মাৰিব লাগিব ত' এইফালে বগীবিল ব্ৰিজ তুমি গালে গালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি নিহালি তাপ তুমি নয়ে নয়ে তুমি পার পার তুমি হলে দুনিয়া খাকা कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई ফাইনেলি পালোহি বেছিকৈ নাই এতিয়া পালোহি বেছিকৈ নাই খুব বেছি 10-15 মিনিট আছে ঘৰলৈ পালোহি আৰু বুলি ক'ব লাগিব ফাইনেলি ভালে ভালে পালোহি ত' গোটেই গা চা চব বিষ হৈ গৈছে ত' বগীবিল আমাৰ বিশেষকৈ দেৰি হ'ল মানে কি হয় বগীবিল দলঙত বহুত টাইম হৈ গ'ল আমাৰ মাৰিবলৈকে বহুত বেছি তাত উঠিবলগীয়া হৈ গ'ল ত' সেইকাৰণে এতিয়া আৰু প্লাছ এতিয়া ৰাতি হৈ গ'ল ন সেইকাৰণে আহোঁতে লাহে লাহে আহিছোঁ বহুত শ্ল' আহিছোঁ সেইকাৰণে বেছি দেৰি হৈ গ'ল ইমানে আজি ব্লগটো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ত' আৰু কি ক'ম বাই বাই